তো গাইজ বাহিৰত বহুত বেছি ধামাকা ৰ'দ দি আছে, চাব নেকি একবাৰ ৰ'দ চাওক কেনেকুৱা। চ' বাহিৰত বহুত বেছি ৰ'দ দি আছে, সেইবাবে ভিতৰৰ পৰা ব্লগটো আৰম্ভ কৰিলোঁ। মানে আজি ল'বলৈ গৈ আছে ভেকচিন, সেইবাবে ভাবিলোঁ এটা ব্লগ বনাই দিওঁ। ব্লগ বোলে আপোনালোকৰ লগত ভেকচিন লোৱা কেনেকুৱা এক্সপিৰিয়েঞ্চটো অলপ জনাওঁ, আৰু ভয়ো লাগি আছে একচুৱেলি ভেকচিন ল'ব যাম। মোৰ একচুৱেলি বেজি তেজি এনেকুৱা ভয় লাগে অলপমান, তথাপিতো ল'বতো লাগিবই। গতিকে বলক আমি ভেকচিন ল'বলৈ যাওঁ। গাইজ শেষত এটা মই কথা মানে কথা নহয়, এটা বস্তু দেখাই আছোঁ। মই মানে আঁকিছিলোঁ, তো আপোনালোককো ভাবিছোঁ যিহেতু মই ইউটিউবৰ কাৰণে বস্তুটো আঁকিছিলোঁ, তো আপোনালোকক শেষত দেখাম, একদম শেষত দেখাম কি আঁকিছোঁ, ক'ত আঁকিছোঁ, কেনেকৈ মানে চব শেষত দেখাম। তো আপোনালোকে চাই থাকিব সকলোকে, ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব। তো গাইজ পূৰা চাইকেলৰ ওপৰত এতিয়া পূৰা ৰ'দ দি আছে, সেইকাৰণে একদম এনেকুৱা দেখা হৈছে অলপমান। অলপ এতিয়া যাই দিওঁ আপোনালোকৰ কোনে কোনে ভেকচিন ল'লে আৰু কোনে কোনে ভেকচিন লোৱা নাই জনাব কমেণ্ট কৰি। তো গাইজ আমি গোটেই সকলোৱে মিলিত হ'লোঁ ইয়াত। এতিয়া ৰনটো আছে, ভয় লাগি আছে না অলপ চলপ? অলপ লাগিছে, অলপ ভয় লাগি আছে, মোৰতো বহুত ভয় লাগি আছে। তাৰপাছত এই চাইডে আছে আমাৰ মনদীপ ভাই, ইয়াক মই কেমেৰা কৰিব দিব লাগিব বেজি দিওঁতে। আৰু ইয়াত পুলক আছে, তাৰপিছত ভাইটি আছে, চব আছে। তো বলক তেনেহ'লে যাই দিওঁ। তো গৈ আছোঁ বেজি ল'বলৈ, হেলনাত বেজি ল'ম আমি। হেলনাৰ কোনখিনি জেগাত মই নাজানো বাৰু, নামটো নহয় কি ক'ত নকয়ো। তো যাই দিওঁ। আমি এইটো ৰাস্তাই দি আমি মেট্ৰিক দিবলৈ আহিছিলোঁ, কেতিয়াবা কাৰণে মনত চনত পৰে। যাই আছোঁ, তো গাইজ আমি ভেকচিন লোৱা ঠাই পাই গ'লোঁ আহি কিনে, মানে ডাক্তৰখানা। তো এইখনে অলপ যাওঁ। হেলনা আহি পালোঁ, এতিয়া কিছু সময়ৰ পিছত আমি ভেকচিনটো ল'ম। মানে অলপমান জিৰাই লৈছোঁ, যিহেতু গৰমে বহুত মানে কি ৰ'দ দিছে আজি বাহা, সেইবাবে অলপমান ৰেষ্ট লৈছোঁ। তাৰপিছত ভেকচিনটো ল'ম। ভয়ো লাগিছে কি হয় কি নহয় বাপৰে। আমি য'ত বেজি ল'বলৈ আহিছোঁ তাৰে কাষতে এখন জ্ঞান বিকাশ নে কি জাতীয় বিদ্যালয় হেলনা, আমাৰ হেলনাৰ বিদ্যালয়খন চাই লওক এইখন। আৰু বেজি দিম তাত, মানে বেজি দিম নহয় বেজি ল'ম তাত। মানুহ বহুত আছে, বহুত মানুহ। তো বৰ্তমান আমি বেজি লিয়া তাত হৈছে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আমি বেজি ল'ব পাৰিম। তো বেজি অলপ আগত দিব, মানে ৰুমত দিব, বাহিৰত ৰেজিষ্ট্ৰেশ্যন কৰি আছে এনেদৰে। তো গাইজ ইয়াত ৰেজিষ্ট্ৰেশ্যনৰ বাবে আমি লাইন পাতি আছোঁ, সেইবাবে সকলোৱে লাইন পাতি আছোঁ। এনে বঢ়িয়া পুৰা ৰেজিষ্ট্ৰেশ্যন কৰিম এতিয়া ইয়াত, তাৰপিছত বেজি আগে ৰেজিষ্ট্ৰেশ্যন তাৰপিছত বেজি। মই বেজিটো লৈ আহোঁ দিয়ক, আপোনালোকে বাহিৰতে কেমেৰাত চাই থাকক, এনেকৈ মোক চাই থাকক। বিৰাট ভয় লাগি আছে, মোৰ বুকখন ধপধপে আছে। বেজি দিছে নে কিহে মই কিন্তু চাব পৰা নাই দিয়ক, মোৰ ভয় লাগছি। বেজি দিলে না কি গমেই নাপালোঁ দেখোন। বেজি দিয়া সঁচাকৈ গমেই নাপালোঁ কেনেকৈ কি মানে। তো সঁচাকৈ আপোনালোকেও যদি ভয় কৰি আছে বেজি ল'বলৈ, বিন্দাছ বেজি লওক। ময়ো গমেই নাপালোঁ আকৌ, কিন্তু বহুত ভয় পৰা ৰখি এতিয়াই ভেকচিনটো ল'বলৈ পাই যাবি গোটেই কটাই পূৰা আগে লাগিছে। আহি গ'লে ভেকচিন এতিয়াহে ভেকচিন লোৱা মানে মেইন কাম ভেকচিন লোৱাৰ সেইটো আহিছে মেছেজটো ছাকচেছফুলি। ফাৰ্ষ্ট ড'জ ভেকচিন লোৱাৰ মানে ছাকচেছফুলি বুলি ক'লে তো এতিয়াহে মনটো মানে মেইন মনটো বঢ়িয়া ভাল লাগছে, সকলোৰে ভাল লাগি গৈছে পূৰা। সেইকাৰণে আমি এতিয়া এনজয়ত পূৰা যাই আছোঁ, পূৰা হেলনাৰ পৰা বৈ লাগি যাব লাগিব। বৰ্তমানলৈকে মোৰ বিশেষ হাত চাত হোৱা নাই, ডক্টৰ নাই, কিন্তু দিব পাৰে।
ডাক দে ভাই তো আমি যিটো ভেকচিন লৈছোঁ সেই ভেকচিনটো হৈছে কোভিচিল্ডটো লৈছোঁ আমি ভেকচিন বা আৰু এটা বেলেগ আছে সেইটোৰ নামটো মই নাজানো তো আমি বৰ্তমান আমি সেইটো কোভিচিল্ডটো ল'লোঁ ফাৰ্ষ্ট ড'ছত ছেকেণ্ড ড'ছতো ছেইম দিয়ে না না কি দিয়ে সেইটো নাজানো তো ছেকেণ্ড ড'ছত আৰু কৈ দিম সেইটো কি পাওঁ কি নাপাওঁ চব মানে ভিডিঅ'ত তো গাইছ আৰু এটা কথা কৈ দিওঁ মানে যিসকলে ভেকচিন নলয় মানে ভেকচিন ল'বলৈ ভয় কৰে যে ভেকচিন ল'লে এই হ'ব ভেকচিন ল'লে কৰোণা হ'ব কিবা হ'ব মানে ভেকচিন ল'লে কৰোণাৰ কাৰণে ভেকচিন লৈছে আপোনালোকে আৰু আপোনালোকৰ কৰোণা হ'ব নেকি তো আপোনালোকে সেইটো ভয় নকৰিব বহুতে ভয় খুৱাব পাৰে বা আপোনালোকে ভয় নকৰিব ভেকচিন ল'বলৈ ভেকচিনটো ল'ব কাৰণ ভেকচিন ল'লে আপোনাৰ কাৰণে ভাল ভেকচিনটো ল'লে তো ভেকচিনটো আপোনালোকে ল'ব ময়ো বিন্দাছেদি লৈ দিলোঁ অলপমান ভয় লাগি আছিল মই একচুৱেলি ভেকচিন ল'লে মানুহে যে কয় যে কিবা হ'ব সেইটো ভয় নালাগে মোৰ ভেকচিন ল'লে ভয় লাগে এইটো যে অলপমান বেজীটো দিয়া সময়খিনিত মানে যিটো জগাৰ কৰে সেই সময়খিনিত মোৰ ভয় লাগে বাকী মোৰ এনেকুৱা সেইবিলাকত মই ভয় লগা নাছিল তো ছেকেণ্ড ড'জো ল'ম বিন্দাছ আপোনালোকেও যদি যোনে লোৱা নাই সেইসকলে লওক আৰু যোনে লৈছে কমেণ্টত জনাই দিবচোন আৰু কেইদিন ধৰত মানে যত্ন দিছিল সেইটো ফাইনেলি আমাৰ ফাৰ্ষ্ট ড'জ কমপ্লিট আৰু ফাইনেলি ভিডিঅ'টো অন্ত পৰিম মানে ভিডিঅ'টো এইখিনিতে মই সমাপ্ত কৰিম সমাপ্ত কৰাৰ আগতে আপোনালোকক কৈছিলোঁ যে কিবা এটা দেখাম বুলি তো এটা দেখাম বুলি কৈছিলোঁ কিবা এটা কিন্তু এই ভিডিঅ'টো নোৱাৰিম দিয়ক কাৰণ মানে বহুত বেয়া লাগিছে এতিয়া মানে আহি কিনে বহুত টাইম জিৰাইছোঁ হয়তো ভিডিঅ'ত কিছু কম টাইম মই দেখুৱাইছোঁ কিন্তু বহুত টাইম আমি তাত ৰখিছোঁ 12:30 মানত যাই এতিয়া 3:30 বাজিলে তো বহুত টাইম হৈ গ'ল তো সেইবাবে ভাবিছোঁ নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখাই দিম নেক্সট ভিডিঅ'ত এটা মানে বস্তুটো দেখাম যে মই কিবা এটা বস্তু আঁকিছোঁ মানে সেই বস্তুটো আপোনালোকক দেখাম তো এই ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু যিসকলে মানে ভেকচিন লোৱা নাই ভেকচিনটো লৈ ল'ব আপোনালোকে তো এইখিনি আছিল জাষ্ট চিম্পল এটা নৰ্মেল ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ তো যদি ভাল পাইছে লাইক কৰক যদি বেয়া পাইছে ডিছলাইক কৰক তো এইখিনিতে সকলোকে বাই বাই আৰু এটা কথা ক'ব থাকি গ'ল মানে মেইন কথা সেইটোৱে ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি যাব ছাবস্ক্ৰাইব কৰিলে মানে ভিডিঅ'ৰ ন'টিফিকেশ্যন পাব মোৰ নতুন ভিডিঅ' আহিলে পাব তো সকলোকে বাই বাই পুনৰ এবাৰ বাই বাই